নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক ভালে আছে। আজি মই আপোনালোকলৈ এটা নতুন ৰেচিপি আগবঢ়াব ওলাইছোঁ। সেয়া হৈছে নাৰিকলৰ চিৰা। মই এটা নাৰিকলৰ এফাল মাত্ৰ নাৰিকলৰ চিৰা বনোৱাই দেখুৱাম আপোনালোকক। আৰু নাৰিকলৰ বাকলিখিনি গুচাই ল'ব লাগিব। এয়া সম্পূৰ্ণ গুচোৱা হৈ গ'ল। এতিয়া অলপ পানীৰে ধুই লৈ সেইখিনি আমি সৰু সৰু পাতল মিহিকৈ একদম ধানৰ চিৰাৰ দৰে কাটি ল'ব লাগিব। এয়া সম্পূৰ্ণ হৈ গ'ল কটা। এতিয়া মই কেৰাহীটো বহাই দিলোঁ। এতিয়া ইয়াতে 1 কাপ পানী দি দিলোঁ। এতিয়া এই কাপটোতে 1 কাপ চেনি আৰু অলপ পানী দিলোঁ। এয়া 1 কাপ চেনি দি দিলোঁ। এতিয়া কাটি থোৱা নাৰিকলখিনি ইয়াতে দি দিলোঁ। এতিয়া জুইটো কমাই আধা ঘণ্টামান সময় আমি বহাই ৰাখিব লাগিব। এতিয়া লং, ইলাচি, ডালচেনিও অলপ দি দিব লাগিব। এতিয়া উতলি আছে। জুইটো কমাই দি আমি লাহে লাহে লাৰি থাকিব লাগিব। এয়া আঠা হৈ আহি আছে। এতিয়া জুইটো কমাই দি খুব কমাই দিব লাগিব আৰু লাৰোতে শুকান হৈ আহিব। এয়া দেখিছেনে? এতিয়া এয়া শুকাই গ'ল। আমাৰ সম্পূৰ্ণ চিৰা হৈ গ'ল। এইটো এটা আছিল সহজ ৰেচিপি। আপোনালোকে এইদৰে ঘৰত বনাই খাই চাবচোন। দেখিছেনে ইমান ধুনীয়া হৈছে। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।